লাইন চুইং কৰা মতে আপোনাৰ মানে সেইটো কি পৰম্পৰা হয় হয় স্যার লাইন কৰি আৰু আমাৰ অলপ ভিতৰে দি অলপ ফুলছিল মাৰব পাৰিম ইণ্টাৰকালচাৰেল অপাৰেশ্যনটো কৰিব লাগিব যেন মানে তাৰ যিটো ক্ষেত্ৰৰ যিটো প্ৰগ্ৰেছ গ্ৰথ সেইটো যেন ভাল হয় আৰু ৰোড পানী সাৰ পানীৰ কাৰণে সেইটো মেনেজমেন্টটো ভাল হয় আৰু কি না नमस्कार खुलुमबाई वेलकम बैक टू माय यूट्यूब चैनल प्रिय दर्शकों मैं आशा करता हूँ आप लोग ठीक ही हैं मैं भी ठीक हूँ 2 दिन के बाद मैं फिल्म में आने को समय मिल रहा है क्योंकि बहुत बिजी था इसलिए नया वीडियो अपलोड करने का समय नहीं मिला। आज मैं यह बागमारा में एक किसान भाई के साथ हूँ और यह हमारा डिपार्टमेंटल सप्लाई बिना 17 जो भी धान का क्या है वो क्या है लाइन स्विंग किया गया है तो मैं इसके साथ बातचीत करते हैं तो कैसे वो नरिशमेंट कर रहा है कैसे कल्टीवेशन कर रहा है तो मैं इसको आप लोगों को इसके साथ बातचीत करा के हम आप लोगों को जानने देंगे। आप लोग अंत तक देखते रहिए ना क्योंकि वीडियो अंत तक देखने से ही वीडियो का मूल जो भी बात होता है इसको समझ में पाता है। ठीक Guys, you just see the line transplantation of the farmer. ये बहुत बढ़िया एक फार्मर है और ये हमेशा से हर बार हर सीजन में जो भी धान कट करता है तो हमेशा वो लाइन स्विंग करता है और अंत में जो भी वो जो हार्वेस्ट करता है तो बहुत बढ़िया से उत्पादन मिलता है। दूसरा फार्मर के साथ तुलना में इन भाई का जो भी फसल का जो उत्पादन है जो यील्ड है वो हमेशा बहुत बढ़िया से उत्पादन करता है फल मिलता है। आइए हम इसके साथ बात करते हैं। मोर नाम भवेश बर्मन गाँव चिराং डिस्ट्रिक्ट अच्छा अंदर बिजनी सब डिस्ट्रिक्ट अच्छा आपने की खेती কৰিছে তাতে ধান কি ধান এটা एग्रीकालचार डिपार्टमेंट सप्लाइड माने बिना 17 माने निउ भेराइटी बिना 17 আপনি মোটাতে কয়দিন হলে তো মানে ট্রান্সপ্লান্ট করা গারাটি লাগানো মোটামুটি 10 দিন মান হয় 10 দিন মানে আর বিধান মোটাতে বেদর কয়দিন রাখছে তুমি বিধান মোটামুটি 1 মাস 1 মাস রাখছে তো আচ্ছা এই 1 মাস যদি রাখছে 10 দিন মোটামুটি 40 দিন হল আর কি মানে হেতু কিমান দিন খেতি হেতু গম পায় আপনি হেতু 135 ৰ পৰা 40 দিনৰ মাজত হারভেস্ট হ'ব হ্যাঁ মোটাতে এতিয়া আপনার 40 দিন গল 40 দিন গল তার মানে আপনার 3 মাহ আছে এতিয়া সময় হাতত হয় না মানে এতিয়া যেটো কৰিছে আপনি মানে লাইন সুইং কৰিছে ভাল লাগিছে চাই মানে লাইন সুইং কৰা মতে আপনার মানে হেতু কি পৰম্পৰা হয় হয় লাইন কৰি আৰু আমাৰ অলপ ভিতৰে দি অলপ ফুলছিল মাৰব পাৰিম ইণ্টাৰকালচাৰেল অপাৰেশ্যনটো কৰিব লাগিব যেন মানে তাৰ যিটো ক্ষেত্ৰৰ যিটো প্ৰগ্ৰেছ গ্ৰথ সেইটো যেন ভাল হয় আৰু ৰোড পানী সাৰ পানীৰ কাৰণে সেইটো মেনেজমেন্টটো ভাল হয় আর কি না ঠিক আছে এতিয়া চাই ভাল লাগিছে আৰু পিছ কি কি সার দিছে আপনি তাতে ডিএপি দিয়া হৈছে অলপ মাটিটো পচাৰ কাৰণে অলপ ইউৰিয়া দিয়া হৈছে ইউৰিয়া আৰু বৰাক্স দিয়া হৈছে সয়েল অলপ দিয়া হৈছে সয়েল বৰাক্স তো ইমান সোনকালে দিছে অলপ মাটিটো মানে হেৰি কৰাৰ কাৰণে আপনি বৰাক্স তো থপ দৃশ্যং দিলে ভাল হয় তাৰ মানে ঠিক আছে নৰম হোৱাৰ কাৰণে নৰম ব্যৱহাৰ কৰিছে তাৰ মানে না বৰাক্সৰ কামটো হৈছে ফলটো ডেভেলপৰ কাৰণে হয় হা হয় এটো ঠিক আছে দে বেছিটো দিয়া নাই না নাই অলপ দিছে 1.5 কেজি 1 কেজি ঠিক আছে মানে পিছত দিম আৰু না টপ দৃশ্যংটো হি নিচিনা অলপ দিলে ঠিক আছে আপোনালোকে চাব মানে ই হল মানে আমাৰ ভৱেশ ভাইৰ মানে বিনা 17 মানে ডেমো প্লট তাতে মই বেনাৰ চেনাৰ লাগাম পিছত ভাল লাগিছে লাইন সুইং মটতে এইখন বাগমাৰাত লাইন সুইং কৰা ফাৰ্মাৰ হেই আৰু মানে শান্ত সুস্থ মানুহ ঠিক ফলতো হেই নিশ্চয় পাব আৰু লাইন সুইঙত মটতে এনেকা প্ৰডাকশন হয় যত মানে আমাৰ ট্ৰেডিশনাল যেটো ট্ৰান্সপ্লান্টেশন মানে তাতে আৰু সাৰ পানীৰ মেনেজমেন্টটো ঠিক নহয় আৰু যেটো মানে লাইন সুইং কৰা হয় তাতে সাইন্টিফিক্যালি মানে তাতে যেটো মানে এল্ডিং কয় উৎপাদন হেতু আমি বেছি মানে পাবলৈ সক্ষম হয় ঠিক আছে মানে ভিডিও হেকিনিতে শেষ হ'ল আপোনালোকে ভাল যদি পাই মানে লাইক কমেন্ট সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মানে সাবস্ক্ৰাইব কৰাৰ কাৰণটো হৈছে আপডেট মোৰ যিখিনি আপডেট নতুন নতুন আপডেট দিয়া হেকিনি আপোনালোকে লগে লগে মেছেজটো পাই যায় আৰু থ্যাংক ইউ ধন্যবাদ জয় হিন্দ।